হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আদিশ ব্লগছ। আৰু আপোনালোকে গম পাইছে যে মোৰ ইউটিউব চেনেলত 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু ধন্যবাদ যাচাৰ লগতে মই এটা Q&A ভিডিঅ' বনাম বুলি কৈছোঁ। কালি এটা শ্বৰ্টছ আপলোড দিছিলোঁ, তাতে কৈছোঁ যে এটা মই Q&A ভিডিঅ' বনাম। আপোনালোকে শ্বৰ্টছটোৰ কমেণ্টত প্ৰশ্ন কৰক, মই সকলো প্ৰশ্নৰ উত্তৰ দিম। যেতিয়াই প্ৰশ্ন হওক তো আপোনালোকে প্ৰশ্ন কৰিব মোক, তেতিয়াহে Q&A ভিডিঅ'টো বনাই ভাল লাগিব। আৰু আপোনালোকে অকল শ্বৰ্টছ যদি চোৱা নাই, এই ভিডিঅ'টোৰ কমেণ্টতো আপোনালোকে প্ৰশ্ন কৰিব পাৰে। মানে এই Q&A ভিডিঅ'টো বনাম বুলি ভবাৰ কাৰণ হৈছে মোৰ বিষয়ে আজিলৈ ভিডিঅ'ত একোৱে কোৱা নাই। তো মোৰ বিষয়ে আপোনালোকে কিবা জানিব ইচ্ছা যাব পাৰে, সেইকাৰণে মই Q&A ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। পিছে আপোনালোকৰ যদি কিবা জানিবলৈ মোৰ বিষয়ে ইচ্ছা আছে, তেন্তে এই ভিডিঅ'টো কমেণ্টত হ'লে আপোনালোকে কুৱেশ্যনটো নিশ্চয় কৰিব। আৰু বহুতেই ভাবিছে চাগে যে ইয়াৰ 500 ছাবস্ক্ৰাইবাৰ হোৱাটো ইমান ফূৰ্তি। তো সেইটো কথা নহয়। এজন ইউটিউবৰ লগত জড়িত হৈ থকা মানুহে গম পায় যে 500 ছাবস্ক্ৰাইবাৰ হোৱাটো কিমান মানে টান কথা। তো প্ৰথমতে 500 ছাবস্ক্ৰাইবাৰ হোৱাটোৱে বহুত ডাঙৰ কথা, কাৰণ 500 মানুহ ক'ব গ'লে এখন মানে সৰু সুৰা কাজতে 500 মানুহ নহয়। তো 500 মানুহ মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, আন এজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰাটো সহজ কথা নহয়। তো মানে পিছলৈ হৈ যাব, কিছুমান ভিডিঅ' ভাইৰেল হ'লে আগলৈ হ'ব, কিন্তু মানে হোৱাটো সহজ কথা নহয়। যে কিছুমানে ভাবে 500 ছাবস্ক্ৰাইবাৰ হৈছে ইমান ফূৰ্তি। তো মানে 500 ছাবস্ক্ৰাইবাৰ কৰাটো ইমান সহজ কথা নহয়। ইউটিউবৰ লগত জড়িত হৈ থকা মানুহ এজনে গম পোৱা যায় 500 ছাবস্ক্ৰাইবাৰ হোৱাটো মানে কিমান টান যে। এই বাকী বাদ দিয়ক, তো বলক অলপ ফুৰি আহোঁ মানে অলপ গাড়ীত তেল কম আছে, তেলটো আগে যাওঁতে অলপ ভৰাই ল'ব লাগিব। যোৱাৰ আগত চোলা এটা পিন্ধি ল'ব, এইটো চোলা পিন্ধি যাব নোৱাৰা, লেতেৰা এইটো। ফুৰি আহোঁ মানে আমাৰ ইয়াতে বোলে এখন ভূপেন হাজৰিকা উদ্যান আছে। তো মই আজিলৈ যাই পোৱা নাই মানে, তো সেইকাৰণে যাই আহোঁ বুলি ভাবিলোঁ আজি। সেইফালে ডিজু আহি গ'ল, তো ডিজু আৰু আমি দুটাই যাই আছোঁ এতিয়া। তো এনেই অলপ ফুৰি আহোঁ। আৰু আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন, কিন্তু কি হ'ব, গেটত চাওক কি ইটা লগোৱা আছে, চবফালে তলা মাৰা। আৰু ধুনীয়াকৈ আপোনাৰ উদ্যানখন দেখাওঁ বোলো, তো ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু এইকেইদিন মোৰ লাগটোৱে বেয়া, য'ত ওলাই আহোঁ মানে অলপ ফুৰিব, কিবা কিবি বন্ধ হৈ থাকে। A few minutes later. আৰু আহিছোঁ যিহেতু অলপ কলকাতা বজাৰতে সোমাই যাওঁ বুলি ভাবিলোঁ, বিহুৰ কি কালেকশ্যন আহিছে চাই যাওঁ। তো গাড়ীখন ধুনীয়াকৈ এটা পাৰ্কিং কৰি থৈ দিলোঁ, থৈ দি এতিয়া অলপ কাপোৰ চাই আহোঁ। আৰু ধুনীয়াকৈ সোমাই আহিলোঁ ভিতৰত, তো ডাইৰেক্ট একদম ওপৰলৈ আহি যাওঁ। তো ল'ৰাৰ কাপোৰ চাওঁ, ছোৱালী কাপোৰ চাই নাথাকোঁ মানে, একেবাৰে ল'ৰাৰ কাপোৰে চাওঁ। যি চাৰ্ট চাই আছে, সেইটো জলবি নেকি আজি বিহুৰ চাৰ্ট? হা, কিন্তু দামবিলাক দেখি মোৰ মাথা বেয়া হৈ গৈছে। এই এটা দামী চাই লৈ লওঁ এবাৰ। আৰু এইফালে এইবিলাক চাৰ্ট আছে, তো চাৰ্টবিলাকৰ মানে দামটো অলপ বেছি ইয়াত, কি বা বিহু বুলিয়ে নে ঈদ বুলিয়ে। আৰু এইফালে এইবিলাক গেঞ্জি টাইপ স্পৰ্টিং চাৰ্ট দাম কিমান, 249। বা কি দাম এই কাপোৰবিলাকৰ, কি দাম এই, বা বিহু বুলিয়ে নে ঈদ বুলিয়ে, কি বা ইমান দাম। আৰু এনেকৈ ঘৰ আহি পালোঁ। আৰু আজি ভিডিঅ'টো ইমান লং হোৱা নাই, কাৰণ মানে যিখন উদ্যানত আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, মই একদিন যাই পোৱা নাছিলোঁ, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু বন্ধ হৈ থাকিলে। তো মানে ভিডিঅ'টো ইমান লং নহ'ল। তো আপোনালোকে বাকী যি নহওক, 500 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ। লং হওক বা নহওক মই আপলোড দিমেই। তো আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব, আৰু কুৱেশ্যন কৰিব আপোনালোকৰ মনত যি আছে। তো নেক্সট Q&A ভিডিঅ' আহিব। তো আপোনালোকে সকলোৱে মানে মোক মৰম দিব বুলি আশা কৰিছোঁ, আৰু আপোনালোকে কুৱেশ্যন কৰি মোক Q&A ভিডিঅ'টোৰ কাৰণে ছাপোৰ্ট কৰিব। আৰু অন্য এটি নতুন ব্লগৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈ বাই বাই, টাটা, জয় হিন্দ।